নমস্কাৰ বন্ধুসকল আপোনালোক সকলোকে মোৰ এই ভিডিঅ'লৈ স্বাগতম জনালোঁ আজি যাওঁ মই গুৱাহাটীৰ চিটি চেণ্টাৰত আৰু আপোনালোককো মোৰ লগত লৈ যাওঁ বলক এই ভিডিঅ'টো আৰম্ভ কৰোঁ এই মল ইমানেই বিশাল যে এই মলটো জিএছ ৰোডৰ পৰা একেবাৰে জু ৰোডলৈকে আছে মই এতিয়া আছোঁ অসমৰ ভিতৰতে নহয় গোটেই নৰ্থ ইষ্টৰ ভিতৰতে ডাঙৰ এটা মল যিটোৰ নাম হৈছে চিটি চেণ্টাৰ গুৱাহাটীত অৱস্থিত এয়া চাওক কিমান বিশাল এটি মল মাঘৰ বিহুৰ সময়ত ৰংঘৰৰ দৰে বনাইছিলে এইটো আৰু এতিয়া ২৬ জানুৱাৰী অহাৰ বাবে এনেদৰে ভাৰতীয় পতাকাৰে গোটেই মলটো সজাই তুলিছে চাওকচোন কিমান ধুনীয়া লাগিছে দেখিবলৈ ইয়াত সৰু ল'ৰা ছোৱালীৰ পৰা ডাঙৰ মানুহে এনজয় কৰিব পৰা বহুখিনি বস্তুৱে আছে ইয়াত আপুনি যি দোকানেই বিচাৰে তাকেই পাব যিকোনো বস্তু মানে সকলো বস্তু নাপায় ইয়াত মানে মাছ মাংস শাক পাচলি পায় নাই নাজানো কিন্তু পূৰা পিন্ধিবলৈ যি যি বস্তু লাগে ঘৰৰ ব্যৱহাৰ কৰিবলৈ যি বস্তু লাগে সকলো ধৰণৰ বস্তু ইয়াত পাব আৰু এয়া মই খাদীৰ সামগ্ৰীবোৰ পাই গ'লোঁ আমাৰ সেইফালেতো এয়া পাবলৈ নাই এবাৰ এমেজনত অৰ্ডাৰ দিছিলোঁ ডুপ্লিকেট আহিলে ইয়াৰ পৰা সেইটো কাৰণে লৈ ল'লোঁ আৰু ইয়াত এজন জ্যোতিষীও বহি আছে দেখুৱাই যাওঁ নেকি হাতখন বাপেকে এজনক বিচাৰি ফুৰিছোঁ তেওঁ আহি পেলাই ইয়াত সেয়া পুতলাৰ গাড়ী চলাই আছে চাওকচোন তেওঁক টানি মেলিহে উঠাই আনিব লগা হৈছে এইটো পাৰফিউমৰ মেচিনত চেণ্ট ভৰাই আপুনি ঘৰত থৈ দিয়ক চুইচ অন কৰি দিয়ক ঘৰ একদম মলমলাই থাকিব আমাৰ গাঁৱলীয়া ঘৰত প্ৰয়োজন নাই বাৰু আমাৰ প্ৰাকৃতিক গোন্ধই একেবাৰে গোটেইখন মলমলাই থাকে আৰু এইখন ৰেষ্টুৰেণ্ট ফোনৰ কভাৰটো সলাই ল'লোঁ যিহে দাম পায় চকু পানী ওলাই গ'লগৈ দেই ইয়াত বেছি দেৰি থাকিব নোৱাৰি আৰু থাকিলে ইটো লওঁ সিটো লওঁ লাগিয়ে থাকে গোটেই মলটো ঘূৰাৰ পাছত এটাই ইচ্ছা থাকিলে আৰু ইয়াত যে ঘুগুনি পকৰি দোকান এখন নাই যদি খুলি ল'ব পাৰিলোঁ হয় কোটি টকা ব্যৱসায় কৰিলোঁ হয় বাপেকে সপোনেই হৈ থাকক ঘৰলৈ যাওঁ আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে বাই বাই